তো জুবিন দাই মাৰ নিদিয়ে নহয়, জুবিন দাই মৰমহে দিয়ে। চাওকচোন বুঢ়া মানুহজনৰ লগত এনেকে চুমা খাই দিছে। মিছ ইউ জুবিন দা, তুমি য'তে আছা ভালে থাকা। আৰু জুবিন দাই আগতীয়াকৈ কৈ থৈ গৈছে, জুবিন দাতকৈ বেছি জুবিন দাৰ কৰ্মখিনিকহে মৰ্ম দিবলৈ। চ' জুবিন দাৰ কৰ্মখিনিক কেতিয়াও কোনো পাহৰি নাযাব, সকলোৱে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিব। কৰ্মখিনিক মোৰ সৃষ্টিখিনিক মানুহে কি ধুনীয়া মনত ৰাখিলে বেছি ভাল পাম, কাৰণ মানুহৰ লাইফটো ফ্ৰেজাইল হয়। আমি বেছি দিন নাথাকোঁ, অলপ দিনৰ কাৰণে আহিছোঁ, ভাল কাম কৰি যাম। মানুহৰ ভালৰ কাৰণে, মানুহৰ ৰাইজৰ কাৰণে কাম কৰিম, অসমৰ কাৰণে কাম কৰিম। আৰু চাওকচোন বন্ধুসকল, জুবিন দাই এনেকৈ চব্জি নিজে গৈ পেলানি চব্জি কিনিছে মাৰ্কেটত গৈ পেলানি। দেখি কিবা এটা ভাল লাগি গৈছে। যোনজন দোকানলৈ গৈছে দোকানীজনৰ মনটো বাৰু কেনেকুৱা লাগিছে। যোনজন বেপাৰীৰ ওচৰলৈ গৈছে চব্জি কিনিবলৈ, বেপাৰীজনৰ মনটো বাৰু কেনেকুৱা লাগিছে ভাবি চাওকচোন। এয়া আমাৰ জুবিন দা, মিছ ইউ জুবিন দা, অলৱেজ মিছ ইউ। জুবিন দাৰ সেইখন চিনেমাৰ অকমানি এটা চিনেমা শ্বুটিঙৰ স্ক্ৰিপ্ট এটা চাওকচোন।